পাঠশালাক নিম্নগৰী কৰি ৰখাৰ সংকল্প। প্ৰস্তাৱিত বজালী জিলাৰ সদৰ পাঠশালা চহৰৰ ৰাস্তাৰ কাষত থকা বিভিন্ন গছবোৰ সুৰক্ষিত কৰিবলৈ অসম চৰকাৰৰ বন আৰু পৰিৱেশ বিভাগৰ ব্ৰেণ্ড এম্বেছাডৰ আনন্দ খাটনিয়াৰ অনুৰোধত ANPLৰ স্বত্বাধিকাৰী অনিন্দ শৰ্মাই তাৎক্ষণিকভাৱে গছবোৰ তলৰ পকী কৰা ঠাইখিনি পকী ভাঙি সাৰ পানী দিবৰ বাবে মোকলাই দিয়ে আৰু বাকী ৰোৱা কামখিনিত গছবোৰ সুৰক্ষিত কৰি ৰাখি যাম বুলি সংকল্প লয়। বাক্সাৰ পৰা পবিত্ৰ মণ্ডলৰ ৰিপৰ্ট নৰ্থ ইষ্ট টাইম। মই আছোঁ পাঠশালা চহৰত আৰু আজি ইয়াত এটা খুব ভাল কাম ইয়াত এটা হ'ল যে আজি সকলোৱে জানে যে ANPL যিটো নিৰ্মাণ সংস্থা, এই নিৰ্মাণ সংস্থাৰ স্বত্বাধিকাৰী আমাৰ লগত আজি এই মুহূৰ্তত আছে। পাঠশালাত তেওঁলোকৰ কাম চলি আছে, পিচকৰণ চলি আছে, ৰাস্তাৰ পিচকৰণ চলি আছে। কিন্তু উল্লেখযোগ্য যে সকলোৱে জানে যে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ে ইতিমধ্যে পাঠশালা চহৰক নিম নগৰী হিচাপে আনুষ্ঠানিক ঘোষণা কৰিছে আৰু সকলোৱে জানে যে পাঠশালাত যথেষ্ট সংখ্যক নিম গছকে ধৰি বিভিন্ন গছ গছনি আছে আৰু এই নিৰ্মাণ সংস্থাটোৰ স্বত্বাধিকাৰীসকলে খুব সুন্দৰ প্ৰয়াস কৰিছে। ইতিমধ্যে কিছু ঠাই পিচ কৰোঁতে আমাৰ গছবিলাকৰ একেবাৰে গুৰিলৈকে গৈছিল, কিন্তু আমি যেতিয়া এই কথাটো তেওঁলোকক অনুকিয়াইছিলোঁ, আমাৰ যি ব্যৱসায়িক প্ৰতিষ্ঠানসকলে অনুকিয়াইছিল, তেওঁলোকে স্বতঃস্ফূৰ্তভাৱে আজি ইয়াত উপস্থিত হৈছে ব্যস্ততাৰ মাজতো। আৰু তেওঁলোকৰ এই যে কৰ্মচাৰীসকলক তেওঁলোকে নিৰ্দেশ দিছে যে যিসকল গছৰ গুৰিবিলাকলৈকে টেপিং কৰা হৈছিল, পিছৰ টেপিং কৰা হৈছিল, এই টেপিংবিলাক গুচাবৰ কাৰণে তেওঁলোকে নিৰ্দেশ দিছে জৰুৰীকালীনভাৱে। আৰু তেওঁলোকক মই এই ক্ষেত্ৰত মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। এজন পৰিৱেশৰ কৰ্মী হিচাপে মই ক'ব বিচাৰিছোঁ যে তেওঁলোকে সমগ্ৰ অসমৰ বা উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন কামৰ লগতে কংক্ৰিটৰ কামৰ লগতে তেওঁলোকে প্ৰকৃতি ৰক্ষাৰ কথাও চিন্তা কৰাৰ কাৰণে তেওঁলোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ।